Hello guys, welcome back to my channel. আজি মই আপোনালোকক মোৰ চেনেলৰ স্বাগত জনাইছো। আপোনালোকে অলপ দেৰি হৈছে ফটাফট যাওঁ আপোনালোকক কৈ আছো। আমি যাই আছো মানে আজি আমি যাম সুন্নতত যাম মানে মুছলমানে খাব আপোনালোকক দেখুৱাইছো। এতিয়া আমি যাই আছো গাড়ীত বহি মানে বৰ আই থাকতে বহুত দৌৰা-দৌৰি হৈ গ'ল সেইকাৰণে আপোনালোকক ভালদৰে ক'বই নোৱাৰিলো ক'ত যাব ওলাইছো। মই গুৱাহাটীত যাই আছো সুন্নতত মানে আমি বৰদেউতাৰ আমাৰ ডাঙৰ বৰদেউতাৰ সৰু ছোৱালীৰ মানে মোৰ ভাইটিয়ে হয় তাৰ বাবুটোৰ সুন্দৰ আছে যাই আছো। Few moments later. এতিয়া আহি পালো গুৱাহাটী যাই আছো। এতিয়া মানে ইয়াতে গাড়ীখন ৰখালে এতিয়া বাইতেনা ঘৰলৈকে যাম আমি যাই পেলাই আপোনাক দেখুৱাম মই বাবুটোকো দেখুৱাম যাৰ সুন্দৰ আজি। আৰু এইজন হ'ল আমাৰ বৰদেউতা সৰু ভাইটিটোৰ বাবুটো হয় এইটো যাৰ সুন্দৰ আৰু এইটোৰ মূল ভাইজনৰ ছোৱালীজনী বাবুটো এতিয়া খেলি আছে সৰু সৰু ডাঙৰতে এইবিলাকে খেলি আছে। এইটো আৰু আমাৰ নিতু ভাইটিৰ ছোৱালীজনী। এতিয়া আমি ফুৰিব যাব ওলাইছো। আমি সেইখিনি সিফালে ফুৰি আহিলো এইফালে আকৌ যাওঁ মানে ঘূৰো মানে। গৈছিলো পাৰ্ক বিচাৰি পাৰ্কখন পালো পাৰ্কখন বন্ধ আমি আৰু এতিয়া ফিৰি আহি আছো। যি পাৰ্ক বিচাৰি গ'লে বৰ কষ্ট কৰি নাপালো আৰু ঘৰত দেখি যাই ভাল ইমান ধুনীয়া ধুনীয়া ফুল ফুটিছে। এইটো হ'ল জেঠিমাই আৰু এইটো হ'ল জুমনি বেটি এইটো নিতু বেটি এইটোৰ বৌ আৰু এইটো নিকিব এটা বঢ়িয়া ভিডিঅ' চাওঁ। এইটো হ'ল যাত্ৰাত গৈছো আমি মানে সৰু ভাইটিটো বৰদেউতা আনাৰ আৰু এইটো মূল হৈ যায় বৰদেউতা ডাঙৰ ল'ৰা। আৰু এতিয়া আমি ভাত খাব বহিলো। ইয়াত যিমান দেখিছে মানুহ গোটেই আমাৰ ঘৰৰে মানুহ মানে ঘৰৰ গোষ্ঠীৰে মানুহ মানে আৰু ইয়াত দি থকা মানুহ আমাৰ ঘৰৰে হয়তো আমাৰ বৰদেউতাৰ ডাঙৰ ছোৱালী আমাৰ ভাইটি হয় ডাঙৰ ভাইটি এইটো। এতিয়া আমি খাই উঠোঁ আমি ঘৰতে যাব হ'ব আমি ঘৰতে যাম। এতিয়া যাব ওলাইছোঁ আৰু এতিয়া আমি যাব ওলাইছোঁ। এই ঘৰ মানে ইমান কুকুৰ আছে 4-5টামান কুকুৰ আছে হৈ আছে এতিয়া কুকুৰটো মৰমো লাগে কুকুৰ এতিয়া একদম কৰি আছে। ইয়াতো ধুনীয়া কুকুৰ আছে এতিয়া যাব ওলাইছোঁ। ইয়াৰ কুকুৰ এটা গাৰ্লফ্ৰেণ্ড ধুনীয়া কুকুৰ আছে। এতিয়া মই ঘৰ আহি পালোঁ মানে আহি পাব মোৰ বহুত দেৰিয়ে হৈ গ'ল মই ভিডিঅ' কৰাই নাছিলোঁ। এতিয়া 8টাই বাজিল মানে কেতিয়াবা 7টাও খালোঁ। মই এতিয়া পঢ়ি আছোঁ মই মানে কালিৰ পৰা স্কুল খুলিলে মোৰ 1 তাৰিখ কালি এপ্ৰিলৰ কালি এপ্ৰিলৰ 1 তাৰিখ কালিৰ পৰা স্কুল খোলা মোৰ আৰু এতিয়া মই পঢ়ি আছোঁ
চাহ তাহ খালোঁ, আজি ব্ৰেডেদি খাইছিলোঁ আৰু তাৰ পৰা আহিলোঁ, আহি কিনে কাম চাম কৰিলোঁ, এইবিলাক কৰি চাহ তাহ খাই পেলাই এতিয়া পঢ়ি আছোঁ আৰু মই ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি তেতিয়ালৈকে বাই বাই।